নমস্কাৰ বন্ধুসকল, নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকক মই দেখুৱাম কিছুমান মোৰ এফালে খেতি আছে, এইবিলাক আপোনালোকক দেখুৱাম। এইবিলাক বিলাহী হয়, এয়া ৰোৱা হৈ গ'ল আপোনাৰ 20-25 দিন হৈছে। আৰু মই এতিয়া পথাৰতে আছোঁ আৰু আপোনালোকক দেখুৱাম। এইবিলাক বেছি উলিওৱা নাই ইয়াত, এই যিমানলৈকে দেখা পাইছে। আৰু এইফালে আছে ইয়াত, আৰু বেলেগেও খেতি কৰিছে। এইফালে দেখি পাইছে, মানুহ আছে, এয়া কাম লাগি আছে। আৰু মানে কি, এইখিনি পুলি হৈছে আপোনাৰ প্ৰায় এইখিনি ৰোৱা পৰা হৈ গ'ল আপোনাৰ 20-25 দিনমান হৈছে। এইখিনি যিমানলৈকে দেখিছে, আৰু বেলেগ আছে ইয়াত, পিছতীয়াকৈও আছে, সেইফালে আপোনালোকক দেখুৱাম। আৰু ইয়াতে এই যে গছ বাঁহডাল, ইয়াত যে আগলি বাঁহটো গুজি থোৱা হৈছে, এই বাঁহটো, আৰু সেইফালেও আছে। এই বাঁহটো মানে কেলৈ গুজি থোৱা হৈছে, ইয়াতে মানে চৰাইবিলাক পৰিব। ইয়াতে যিবিলাক পোক আহে, এই পোকবিলাক মানে খাবৰ কাৰণে, চৰাইবিলাক ইয়াত ৰৈ পোকবিলাক খাবৰ কাৰণে এই বাঁহৰ আগলিটো ইয়াত ৰখা হৈছে। আৰু মানে কি, ইয়াত বৰষুণটো খুব কম। ইয়াত মানে পুখুৰী পানী দিয়া হৈছে। ইয়াত চাওক, গোটেই ভিজাই দিয়া হৈছে, গোটেই পূৰা ভিজাই দিয়া হৈছে। ইয়াত মানে পুখুৰী পানীৰ দৰে মানে সিহঁতক চেহেৰা এনেকুৱা বনাইছোঁ। আৰু এইফালে পুখুৰী আছে, দেখিছেই, পুখুৰী একদম পূৰা শুকাই গৈছে, আধা শুকাই গৈছে। আৰু মানে কি, ইয়াতে বেঙেনাও কৰা হৈছে, আৰু এইফালে বেঙেনা আছে। এইবিলাক ৰোৱা হৈ গ'ল, মানে এইবিলাক আজি প্ৰায় 3 দিন হৈছে এইবিলাক ৰোৱা। এইফালে আৰু দেখুৱাম আপোনালোকক। আৰু মানে কি, ইয়াত বিলাহীও ৰোৱা হৈছে, এইখিনি পিছতীয়াকৈ এইফালে দেখাইছোঁ। এইখিনি ৰোৱা হৈ গ'ল আপোনাৰ ঠিক এসপ্তাহমান হৈছে। এতিয়া ইয়াত সাৰ লগাব লাগিব। এইফালে আছে, এইখিনি যিমানলৈকে দেখি পাইছে সিমানলৈকে এইখিনি পিছতীয়া আছে। আৰু মানে কি, এইফালে এইখিনি আছে, এই দাদাহঁতে ৰুই আছে, আৰু এইফালেও আছে, চব বিলাহীয়ে আছে। এইফালে বিলাহী, কেপচি আছে, ইয়াত চব ৰোৱা হৈ আছে। এইবিলাক 2-3 দিন হৈছে। আৰু মানে কি, এইফালে আছে, এইফালে ভাইটিজন গৈ আছে, সেইফালে আছে মোৰ খেতি হোৱা হৈ গ'ল। আৰু এইফালে আছে মোৰ খুৰা, সেইপিনে খুৰা ঘৰ আছে, সেইপিনে খুৰাই কৰিছে, আৰু দাদা এজন আছে। মই এতিয়া মাজতে আছোঁ, মোৰ আছে সেইফালে, সেইটো ৰাস্তা আছে, সেই ৰাস্তাটোৱে সীমা। আৰু মানে কি, আপোনালোকক দেখুৱাম পিছত। আৰু এইখিনি যেতিয়া ডাঙৰ হ'ব, এয়া ডাঙৰ হোৱাৰ পিছত আপোনালোকক আৰু সপ্তাহৰ পিছত দেখুৱাম কেনেকুৱা হৈছে, আপোনালোকে জনাব। ইয়াত মানে প্ৰায় 2 বিঘামান আছে, এইফালে আগতীয়া, আৰু সেইফালে আছে প্ৰায় 2 বিঘামান পিছতীয়া। আপোনালোকক বাকী যিখিনি দেখাবলগীয়া আছে, সেইখিনি আপোনালোকক পিছত দেখাই যাম নেক্সট এটা ভিডিঅ'ত। আৰু মানে আগতেও মই কৰিছোঁ, আৰু এইবাৰো কৰিছোঁ। আজি প্ৰায় মই এই 4 বছৰ হৈছে। লছো খাইছোঁ, লাভো হৈছে, আৰু ইয়াত দেখাইছোঁ আপোনালোকক। আৰু আপোনালোকেও এনেকৈ খেতি কৰক, লাভজনক হওক, ঘৰতে বহি নাথাকিব, এনেকৈ খেতি কৰক। যাৰ মাটি আছে, এনেদৰে লাভজনক হৈ আছোঁ। আপোনালোকেও এনেকৈ কৰক, কষ্ট কৰক, কষ্টৰ ফল সদায় মিঠা। আৰু প্ৰত্যেক বছৰে কৰি থাককচোন আপোনালোকে, ঘৰত বহি নাথাকিব। মোৰ দৰে পথাৰত ৰাতিপুৱা শুই উঠি আহি পথাৰত কোৰ মাৰিব। কিন্তু আজি মোক কোৰ মাৰিবলৈ নাই বাৰু, কোৰ মৰা কাম আছে, আৰু দিন আছে কোৰ মৰা কাম। সপ্তাহ 10 দিনৰ পিছত কোৰ মৰা কাম, মাটি চপোৱা, ইয়াৰ পুলি গুৰিত ইয়াত মাটি চপোৱা আৰম্ভ হ'ব। আৰু মানে আজি ঠাণ্ডা বেছি, দেখিছে ইয়াত কুঁৱলী পৰি আছে, পূৰা বগা হৈ আছে কুঁৱলী। ঠাণ্ডাটো খুব বেছি। টুপিটো লগাই লওঁ আৰু যাওঁ এতিয়া ঘৰলৈ, বলক।